ছাৰ আহিলে আমাৰ নিতাপুখুৰী সৌভাগ্য এতিয়া ছাৰে কেনেকুৱা লাগিছে নিতাপুখুৰীত আহি ভাল লাগিছে খুব ভাল খুব ধুনীয়া পৰিৱেশ মানুহবোৰ খুব মৰমীয়াল আজি খালি গৰমটো বহুত পৰিছে আৰু কেইদিনমান ধৰি গৰম অলপ বেছি আছে মানে হয় আৰু অলপমান পৰিৱেশ বেয়া হৈছেতো লগ পাই ভাল লাগিছে সকলোকে আপোনাৰ ভিডিঅ' চাই থাকোঁ এতিয়া আপুনি যিটো দিছিলে ইয়ালৈ অহা ভিডিঅ' চাইছোঁ কমেণ্ট কৰিছিলোঁ লগ পাম বুলি আচ্ছা থেংক ইউ হ'ব ঠিক আছে আকৌ লগ পাম হয় ন এইয়া এইখনেই হৈছে আৰু পিয়াৰ মেডিকেল এয়া নিতাইপুখুৰী SBI শাখা ফ্ৰণ্টত আৰু আজি অপেনিং কৰিবৰ কাৰণে মানে ফিটা কাটিবৰ কাৰণে আহিছে দিল্লীৰ পৰা দেৱোত্তম অসম ছাৰ এয়া তেখেতে আৰু ফিটা কাটিব আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈকে দেখি গৈ গম পাই থাকিব আৰু এই পিয়াৰ মেডিকেল ষ্ট'ৰখন খুলিছে স্বত্বাধিকাৰী হৈছে এয়া নাওপৰা আৰু নাওপৰা এজন যুৱকে নাম হৈছে জাহ্নু গগৈ আৰু এইফালে দেৱোত্তম অসম ছাৰ আহি পালেহি দেৱোত্তম অসম ডক্টৰ দীপম কুমাৰ বৰ্মন তেওঁ ইতিমধ্যে উপস্থিত হৈছেহি তেওঁক আমি প্ৰথম বেছি ফৰ্মেল নকৰোঁ তেওঁক আমি প্ৰথম আমাৰ ফালৰ পৰা অকণমান মৰম যাচিব বিচাৰিছোঁ মৰম যাচিব জাহ্নু গগৈ এইটোৰ পৰিয়ালবৰ্গই লগতে উপস্থিত আছে আমাৰ নিতাইপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ তেওঁকো আমাৰ ফালৰ পৰা অকণমান মৰম দিব বিচাৰিছোঁ ইয়াৰ পাছতে মই অনুৰোধ জনাইছোঁ আজি যিখন আমাৰ মেডিকেল ষ্ট'ৰ আমাৰ কাৰণে মুকলি হ'ব তাৰ ফিটা কটা আৰম্ভণি কৰিবলৈ তেওঁক ফিটা কাটি আমাৰ কাৰণে মুকলি কৰিবলৈ আহ্বান জনাইছোঁ দুয়োজনকে আগবঢ়াই নিব মই জানো আগফালৰ পৰা নাহা ডাঙৰীয়া প্লিজ আপুনি একেলগে বহুত বহুত শুভেচ্ছা এতিয়া ছাৰে কেক কাটিবলৈ লৈছে আৰু ইয়াৰ কেকটো বহুত ধুনীয়া দেখিছে বোলে সেই গতিকে আৰু ছাৰেও মানে ফটোকপি লৈছে মই ইয়াৰ পৰা মেডিচিন দিম আপোনালোকক Okay. Congratulations. Take care. My cutting lo idia manok bilai na khoi. Thank you very much. So malik ko ba khoi di. Malik. Thank you. Good. Khai liya bhai. Okay then we हमको see. Company से start करो. आप लोग মই বেছি মিটিং মেল মিটিং মানে যাব নাজানো কথা ক'ব জানো কিন্তু ফৰ্মেলিটিজ কাৰণে তেনেকৈ নিয়ম নমস্কাৰ আদৰণীয় উপস্থিত কোনো নাজানো সকলোকে নমস্কাৰ প্ৰথমতে মোৰ পৰিচয় এটা দি লৈছোঁ আপোনালোকে মোক দেৱোত্তম অসম বুলি জানে হয়নে মোৰ আচল নামটো হৈছে ডক্টৰ দীপম কুমাৰ বৰ্মন মোৰ ঘৰ নলবাৰী নলবাৰী মানে থাকোঁ নলবাৰীত দেউতা নলবাৰী মা লখিমপুৰত মানে মই অল আছামত মা উজনি দেউতা নামনিৰ হয় মই মিক্সাৰ দেউতাই মানে চাকৰি সূত্ৰে আহিছিলে লখিমপুৰলৈ আৰু তাতে লখিমপুৰীয়া ছোৱালী দেখি
আচল লৈ বিয়া পাতিলৈ গুচি আহিলোঁ হা চ' সেনেকে মোৰ জন্ম হ'ল মোৰ শিক্ষা ক্লাছ 10লৈকে মই গৰ্ডন স্কুলত পঢ়িছোঁ নলবাৰী গৰ্ডন স্কুলত মই গৰ্ডন স্কুলত ফাৰ্ষ্ট বয় আছিলোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে তাৰপিছত কটন কলেজত পঢ়িব গ'লোঁ কটন কলেজত পঢ়িব গৈ তাৰ পৰা ছায়েন্সত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ মই মেডিকেল চিট পালোঁ আছাম ডিব্ৰুগড় তো আপোনালোকতো ইফালি মানে বহুতবাৰ অহা যোৱা কৰিছোঁ আগেদি তো মই ডিব্ৰুগড়তে মেডিকেল পাছ কৰা তাৰপিছত মই আৰ্মিত গুচি গ'লোঁ আৰ্মিত মানে আৰ্মি ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনা বাহিনী তো মই ইণ্ডিয়ান আৰ্মিৰ মই মেজৰ হয় তাৰপিছত মই আৰ্মিৰ পৰা ওলাই আহি মই ইমাৰ্জেঞ্চি মেডিচিন বিভাগৰ স্পেচিয়েলিষ্ট আপোনালোকে যে সোধে ডাক্তৰটো কিহৰ ডক্টৰ মই ইমাৰ্জেঞ্চি মেডিচিন মানে আগতে ধৰক আপুনি মেডিচিন শুনিছে চাৰ্জাৰী শুনিছে মাইকী মানুহৰ প্ৰসূতি ৰোগ শুনিছে গাইনী শুনিছে ইমাৰ্জেঞ্চি মেডিচিনটো নতুন কনচেপ্ট ইমাৰ্জেঞ্চি মেডিচিন মানে ইমাৰ্জেঞ্চি মানে কি বুলি ভাব আহে ইমাৰ্জেঞ্চি তৎকালীন মেডিচিন তৎকালীন মৰিব ওলাইছে হাত ভাঙিছে ভৰি ভাঙিছে কাটিছে কিবা ফাঁচি লাগি আহিছে বিষ খাই আহিছে এই গোটেই সোপা ডেঞ্জাৰাছ কামবিলাক আমি কৰোঁ মানে ডেড বডি এটা আহে প্ৰপাৰ ডেড বডি 15 মিনিট আগতে মানুহজনক ফাঁচি পৰা নমাইছোঁ তাৰ বচাওক কেতিয়াবা বন্দুকটো বুজি পাতে ইফালে মানে এনেকুৱা বন্দুক চন্দুক লৈও আহে এইটো বচাবই লাগিব তো সেইবিলাক কাম আমি কৰোঁ ত' এইটো ধেমালি ত' ইমাৰ্জেঞ্চি মেডিচিনৰ এইটো ক্ষেত্ৰখনত জড়িত হৈ থাকি যেতিয়া আহিল নহয় ক'ভিডৰ সময়ত মই লক্ষ্য কৰিলোঁ যে মানুহে বহুত ভয় খাইছে ত' মই ভিডিঅ' বনাব আৰম্ভ কৰিলোঁ ভিডিঅ' বনাওঁতে মই দেখিলোঁ যে ভিডিঅ'বিলাক মানুহ চাইছে খুব ভাল আৰু মানুহৰ ভয় কমিছে মোৰ আচলতে এইটো আছিল যে মানে মই যদি পাৰোঁ নহয় মানুহৰ মনৰ পৰা ভয়বিলাক আঁতৰাম কাৰণ নিউজত আহিছে এই ডেড বডি এই হৈছে বুলি কয় ডেড বডি জ্বলাবৰ কাৰণে খৰিৰ অভাৱ হৈ গৈছে সেনেকুৱা সঁচাকৈ হৈছিলে কি এনেকুৱা উপায়ো আছিলে যিটো উপায়ৰ দ্বাৰা আপুনি মানে সেই বেমাৰটো নোপোৱাকৈ থাকিব পাৰিলেহেঁতেন বা সেই বেমাৰটো পায়ো ক'ভিডটো মানে আপোনাৰ তাত হৈও আপুনি ভালে ভালে আপোনাৰ শৰীৰৰ পৰা আপুনি ক'ভিডক বিদায় দিব পৰা মানে ব্যৱস্থা আছিল চ' সেইবিলাকে মই মানুহক কৈ আছিলোঁ আৰু মই বহুখিনি সফল হৈছিলোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে মই দেউতাক ফোন কৰিলোঁ দাদা মোৰ ভিডিঅ'বিলাক মানুহে চাইছে মই মোক তুমি এটা নাম দিয়া মানে এনেকুৱা এটা নাম যিটো নাম মানে মানুহৰ কাৰণে কাম কৰাৰ নিচিনা বুজায় মানে মানুহৰ ভালৰ কাৰণে কাম কৰাৰ নিচিনাও বুজাওক আৰু এইটো মই নাম দি মই এটা ভিডিঅ' বনোৱা আৰম্ভ কৰিম আৰু বা মানুহৰ কাৰণে কাম কৰা আৰম্ভ কৰিম মোৰ দীপম নামটো দেউতাই দিয়া খুব প্ৰিয় নাম দেউতাই কৈছে আধা ঘণ্টামান দে মই ভাবি তোক দি আছোঁ দেউতা মানে আগতে সংস্কৃত পঢ়া মানুহ দেউতা সেই সময়তে মাষ্টাৰ ডিগ্ৰী হয় পলিটিকেল কিন্তু সংস্কৃতো আছিলে দীপম নামটো সংস্কৃত নামেই হয় দীপম দেউতাই আধা ঘণ্টা পিছত মোক ফোন কৰি কৈছে বাবা দেৱোত্তম নামটো কেনে হয় দেৱোত্তম নামটো শুনালে মোৰ ইমান ভাল লাগি গৈছে দেউতা বঢ়িয়া ফাৰ্ষ্ট ক্লাছ বঢ়িয়া হ'ব তো সেনেকৈ দেৱোত্তমৰ জন্ম 4 বছৰমান হ'ল এতিয়া আৰু তেনেকৈ আমি কাম কৰি আছোঁ এতিয়া লাহে লাহে মোৰ কামবোৰ মানুহে আদৰি লৈছে মোৰ সেইকাৰণে কাম কৰিবলৈ আৰু বেছি অনুপ্ৰেৰণা পাইছোঁ ভিডিঅ'ৰ পৰা গৈ এতিয়া মই মানুহৰ মাজলৈ আহিব আৰম্ভ কৰিছোঁ হয়নে অখিল মুকুলৰ নিচিনা ধেৰ ল'ৰা ছোৱালী এতিয়া মোৰ লগত অহা আৰম্ভ হৈছে তো আমি সকলোখিনিয়ে মানে কাম কৰিব লাগে আগবাঢ়ি আহিছোঁ আপোনালোকেও এনেকৈ কৰ্মত যে বহি আছে তাৰ বাবে অশেষ ধন্যবাদ এতিয়া কথাটো হৈছে আপোনালোকৰ মাজতে আহিব পাৰিছোঁ ইয়াৰ সম্পূৰ্ণ ক্ৰেডিটটো গৈছে তেওঁলোকৰ কাৰণে এটা চাকৰি বটাই মানে জানুৱে মই আৰু লুকাইছোঁ একো নাই তেখেতলোকে মোৰ অহা যোৱা মোৰ ফ্লাইটৰ টিকেটো কাটি দিছে মানে দিল্লীৰ পৰা অহা যোৱা ফ্লাইটৰ টিকেট জানুহঁতে খৰচ বহন কৰিছে মোৰ এই শিৱসাগৰত থকাৰ খৰচ বহন কৰিছে এইখিনি মানে কৰাৰ কাৰণে মোৰ ভাল হৈছে কাৰণ চাওক মই দিল্লীৰ পৰা যে আহিছোঁ এই যে 4 দিন 5 দিন নাই মোৰ চাকৰি দৰমহা কাটিছে চাকৰিহে হয় নাই চাকৰিখন নেকি চাকৰি তো মোৰ দৰমহা 5 দিনৰ দৰমহা কাটিছে প্ৰাইভেট হস্পিটেল দৰমহা কাটিছে তো আৰু লগতে মই অহা যোৱা
খৰচখিনি মোৰ এক্সট্ৰা গৈছে অশেষ ধন্যবাদ জানো আৰু জানো পৰিয়ালক আৰু লগতে জানো মোৰ বহুত পেচা থাকিলে কেতিয়াবা বহুত পেচা থাকিলে আপোনালোকলৈ ধুনীয়া এখন মানে প্ৰিয়া মেডিকেল ষ্ট'ৰ ৰাইট ষ্টাৰ্ট হৈছে আপোনালোকৰ যথেষ্ট লাভ হ'ব আৰু আশা কৰোঁ এইখন ওপৰটোকে পাৰ হওক আৰুতো ওপৰত বঢ়াব পৰা ব্যৱস্থা আছে ন আৰু মানে কি হৈছে মোৰ মতে কালি মই কথা পাতিছিলোঁ যদি পেচেণ্ট ৰাখি ডে কেয়াৰ টাইপত যদি পেচেণ্ট ৰাখি ইনজেকশ্যন বেজি ইত্যাদি দিব পৰাকৈ 3খন 4খন 5খনমান যদি বেড হৈ যায় নহয় তেতিয়া মানুহৰ বহুত লাভ হ'ব প্লেনিং আছে ভেৰি গুড সেইটো ভাল হ'ব আৰু পিছলৈ ধৰক ডক্টৰ 2-3জনমান যদি বেলেগ বেলেগ মেডিচিনৰ আহিলে চাৰ্জাৰী আহিলে গাইনী আহিলে তেতিয়া বহুত ভাল হ'ব আৰু কাৰ্ডিঅ'লজিষ্ট খুব ভাল হ'ব ৰাইজৰ বহুত ভাল হ'ব বা ডেইলি নাহিলে ধৰক এনেকুৱা বোলে হাৰ্টৰ ডক্টৰ আহিব এপইণ্টমেণ্ট লওক এতিয়া আপুনি ডক্টৰজন মাতিব পাৰিলে খুব ভাল হ'ব তো প্ৰিয়া মেডিকেল ষ্ট'ৰৰ বাবে এবাৰ জোৰকৈ হাত চাপৰি থেংক ইউ ঠিক আছে মই মোৰ বিষয়ে ক'লো নে গোটেইখিনি আচ্ছা আৰু অলপমান মোৰ বিষয়ে তাৰপিছত এতিয়া হস্পিটেলৰ এটেণ্ডিং কনচালটেণ্ট হয় এতিয়া এটেণ্ডিং কনচালটেণ্ট কি বস্তু এছিষ্টেণ্ট প্ৰফেচাৰৰ নিচিনা কাম বুজি পালে মানে মই এজন ইমাৰ্জেঞ্চি মেডিচিনৰ ডক্টৰ তাৰ মানে বস্তু হৈছে এটেণ্ডিং অসমৰ পৰা দিল্লীলৈ মানুহ গ'লে মোৰ তাত আহিলে মই যথেষ্ট চেষ্টা কৰোঁ সহায় কৰিবৰ কাৰণে খৰচ পাতি কমতে কৰিবলৈ চেষ্টা কৰোঁ মই যোৱা 6 মাহমানৰ পৰা এটা NGOৰ কামত লাগি আছিলোঁ NGOটোৰ নাম হৈছে দেৱোত্তম ফাউণ্ডেশ্যন এক মিনিট দেৱোত্তম ফাউণ্ডেশ্যন নামৰ এটা মই NGO খুলিছোঁ আৰু সেই NGOটোৰ অধীনত সেই NGOটোৰ মানে ফালৰ পৰা মই মানুহৰ মাজত স্বাস্থ্য সচেতনতা আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ কেনেধৰণৰ এই ধৰক প্ৰাথমিক চিকিৎসা মানুহ এজনৰ যদি হঠাতে কুকুৰে কামুৰিলে কি কৰিব লাগে মানুহজনক যদি সাপে কামুৰে কি কৰিব লাগে মানুহজনৰ কাৰোবাৰ ধৰক নাকেৰে হঠাতে টেপ আৰম্ভ কৰিলে কি কৰিব মানুহ এজন হঠাতে বেহুচ হৈ পৰিলে বেহুচ হৈ হাহাকাৰ লাগিছে কি কৰিব মানুহজনৰ যদি মৃগী আহিছে মৃগী আহে যে মৃগী দেখিছে নাই ঠিক আহে যে কি কৰিব এইবিলাক কথা সৰু সৰু কথা মানুহৰ মাজলৈ নিবলৈ চেষ্টা কৰি আছোঁ আৰু লগতে আজিকালি ঘৰে ঘৰে ডায়েবেটিছ আইতাৰ বয়স কিমান হৈছে আপোনাৰ 82 আইতা আপুনি যেতিয়া সৰু আছিলে তেতিয়া গাঁৱত কিমানজন মানুহৰ ডায়েবেটিছ আছিলে ডায়েবেটিছ নেজানে চব সেইখিনি সময়ত ডায়েবেটিছ নাছিলে আইতাহঁতৰ সময়ত ডায়েবেটিছ বোলা বেমাৰটো নাছিলে এতিয়া আপুনি বিশ্বাস কৰক আপুনি গাঁও চহৰ সকলোতে ঘৰে ঘৰে ডায়েবেটিছ প্ৰত্যেক ঘৰত নহ'লেও এঘৰ এৰি এঘৰত মানে এভৰি অল্টাৰনেট হাউচ ডায়েবেটিছ থাকিব কাৰোবাৰ ঘৰততো এটা ঘৰতে 3-4টা পেচেণ্ট কি কাৰণে হৈছে বহুত সৰু কিছুমান ভুলৰ কাৰণে এই ডায়েবেটিছৰ নিচিনা বেমাৰবোৰ আহিছে হাৰ্ট এটেক হোৱা হৈছে বহুত বেছি মানুহৰ কলেষ্ট্ৰল হৈছে ফেটি লিভাৰ হৈছে এইবিলাক সৰু ভুলবিলাক আঙুলিয়াই দিবৰ কাৰণে মই প্ৰচেষ্টা চলাই আছোঁ ঠিক আছে মাত্ৰ 45 মিনিট বা 1 ঘণ্টামানৰ ভিতৰত আমি এই ট্ৰেইনিংখিনি ফিনিছ কৰিম ঠিক আছে নাম্বাৰ 1 আৰু তাৰপিছত মই 4-5জনমান পেচেণ্ট চাম যিয়ে মানে অলৰেডি এপইণ্টমেণ্ট লৈ থৈ দিছে তাক মই ইয়াত কোনো আপোনাক অদ্ভুত ধৰণৰ যাদু কৰি কিবা মেডিচিন দিব নোৱাৰোঁ কাৰণ মই ইমাৰ্জেঞ্চি মেডিচিনৰ মানুহ মোৰ কামটো হৈছে হাৰ্ট এটেক হোৱা মানুহ এটা বচোৱা ষ্ট্ৰক হোৱা ব্ৰেইন ষ্ট্ৰক হোৱা এক্সিডেণ্ট হোৱা মানুহ এটা বচোৱা হয় নাই কাৰোবাৰ ক্ৰনিক বেমাৰ এটা হৈছে মই আপোনাক কিবা উপদেশ দিব পাৰিম কিন্তু ভয়ংকৰ কিবা মেডিচিন দিব নোৱাৰিম সেইকাৰণে আপোনাৰ আগতীয়াকৈ জনাই থোৱা উচিত আৰু লগতে মই প্ৰত্যেকজন মানুহক প্লিজ মই মোৰ 10 মিনিটত যাতে বেছি সময় নলয় কাৰণ আমি 2টামান বজাত ইয়াৰ পৰা ওলাব ঠিক আছে মানে আচ্ছা এটা বেমাৰৰ বিষয় নেকি পিছত বহুত দেৰি এতিয়া মানে এই লাষ্টত মানে বেমাৰৰ বিষয়ে আচ্ছা ডাঙৰ প্ৰশ্ন যিবিলাক পাওঁ সেই প্ৰশ্নবিলাকৰ ওপৰতে মই ট্ৰেইনিংবিলাক কৰোঁ এটা প্ৰশ্ন মই বহুত পাওঁ যে সৰু ল'ৰা ছোৱালীৰ হঠাতে নাকেৰে তেজ ওলোৱা আৰম্ভ হ'ল এতিয়া মই বহুত ভয় লাগিছে বা ডাঙৰ মানুহৰো কেতিয়াবা হঠাতে নাকেৰে তেজ ওলোৱা আৰম্ভ হৈ যায় নাকটো চুই আছিলোঁ চাফা কৰি আছিলোঁ বা পৰিলোঁ বা চৰ্দি লাগিছিলে হাঁচিয়াই আছিলোঁ
নাকেৰে তেজ ওলোৱা আৰম্ভ হৈছে এতিয়া আমি কি কৰিম দেখিছে নাই আমাৰ পেশেন্ট দেখিছে নাই নাকেৰে তেজ ওলালে কি কৰে আপোনালোকে কি কৰে কওক কোনোবাইতো কওক আপোনালোকে কি কৰে সব এইটো মানে কি হয় অকল যদি মই কৈ থাকো কথাখিনি বেছি নজমিব সেইকাৰণে মই বিচাৰো দুইফালৰ পৰা পাৰস্পৰিক কথোপকথন হ'লে কথাখিনি বেছি ইণ্টাৰেক্টিভ ছেছন হ'ব লাগে তেতিয়া ভালকে বুজি পোৱা যায় হয়নে আপোনালোকৰ ঘৰত যদি কাৰোবাৰ নাকেৰে তেজ ওলায় আপোনালোকে কি কৰে এনেকৈ ধুই দিয়ে আৰু আপোনালোকে কেঁচা নতুন কথা আৰু কি গছ আৰু লগাই দিয়ে হয় ঠিক আছে ভাল এইবিলাক কথাবিলাক পাতিলেহে আমি গম পাম ন নতুন কথা শিকিলো গোবৰ আচ্ছা আৰু পেচেণ্টক বহাই লয় নে খুৱাই লয় পেচেণ্টক বহিব দিয়ে নে শুব দিয়ে মানে তেজ ওলালে মই সাধাৰণতে দেখিছো তেজ ওলালে মানুহে খুৱাই দিয়ে হয়নে চ' আজি নতুন কথা শিকিম ঠিক আছে এইটো নতুন কথা শিকিম মানে আমি কি ভুল কাম কৰি আছো চিম্পল মোক চাব এবাৰ মই কি কৰিছো বেলেগ কথা একো নাই পেচেণ্টৰ তেজ ওলালে মানুহজনক চিম্পলি বহাই দিয়ে খুৱাই নিদিব খুৱালে কি হয় নাকৰ নহয় তেজবিলাক আপুনি খুৱাই দিলে তেজবিলাক পিছফালে ডিঙিৰে গৈ পেট পাব আৰু এঘণ্টামান পিছত বমি হ'ব তেজ যাব আপুনি আৰু ভয় পাব বুজি পায় আৰু এনেকৈ কৰিলে আপুনি খুৱাই দিলে ধৰক পেচেণ্টজন শুই গ'ল এতিয়া নাকেৰে পিছলৰ তেজ ওলালে আপুনি গমো নাপাব হয় নাই আপুনি কি কৰিব লাগিব পেচেণ্টক বহুৱাই লৈ সন্মুখৰ ফালে এনেকৈ অলপমান দুখন দি সন্মুখৰ ফালে আউজি লয় পিছফালে হয় সন্মুখৰ ফালে এনেকৈ লৈ এতিয়া নাকটো চেপা মাৰি ধৰিব লাগিব নাকটো কোমল অংশখিনি এনেকৈ চেপা মাৰি ধৰিব কিমান সময় 15 মিনিট সময় নাকটো চেপা মাৰি ধৰি বহি থাকিব এতিয়া কোনোবাই ক'ব 15 মিনিট সময় ধৰি দিলে নেকি হা মুখেৰে ভাল হয় নাই মুখেৰে খালি ভাল দিও যায় নাক আৰু মুখৰ ভিতৰত এইখিনিতে কানেকশ্যন চেম কানেকশ্যন হয় নাই চ' এইখিনি হয় 15 মিনিট পাছত কৰি ধৰিব আচলতে কি হয় ইয়াতে নহয় এটা লিটেলছ এৰিয়া বুলি এটা ঠাই এটা থাকে তাত মানে তেজৰ কিছুমান শিৰা থাকে আৰু শিৰাবোৰ মানে স্কিনটোৰ খুব তলতে আছে সহজে ভাঙি যায় সেইকাৰণে যেতিয়া ইয়াৰ পৰা ব্লিডিং হয় আপুনি যদি চেপি ধৰে তেতিয়াহ'লে শিৰাবোৰ বন্ধ হোৱাত সহায় হয় এতিয়া 15 মিনিট ধৰি দিব দেখিব যে অলপ পিছত নাকৰ ব্লিডিং বন্ধ হৈ গ'ল ধৰি ৰাখিলে ধৰক বন্ধ হোৱা নাই আকৌ এবাৰ চেষ্টা কৰিলে বন্ধ হোৱা নাই আকৌ এবাৰ কৰিলে বন্ধ হোৱা নাই নহয় ডক্টৰ তাত নিব লাগিব এতিয়া ডক্টৰ তাত যেতিয়া আপুনি লৈ গৈ আছে গাড়ীত বা বাইকত আপুনি এনেকৈ বন্ধ কৰি কিনে গৈ থাকক অন্তত ব্লিডিংখিনি নহ'ব হয় নাই আৰু লগতে যদি বাচ্চা হয় বাচ্চাক কোলাত খাইলে একে সন্মুখৰ ফালে নলাই লৈ এনেকৈ কৰি দিয়ক চ' এতিয়াৰ পৰা আপুনি যাতে পিছফালে নকৰে আৰু এইবোৰ বস্তু নলগাব আচলতে কি হয় এইটো এপিষ্টেক্সিছ বুলি কয় নাকৰ ব্লিডিংটো আচলতে নৰ্মেলি এই ভাল হয় এনে কেতিয়াবা নিজে নিজে ব্লাড ওলালে আৰু নিজে নিজে বন্ধ হৈ গ'ল সেইকাৰণে এইবোৰ দুবছৰ লগাই দিলে মানে সেইটো কাৰণে ভাল হয় ঠিক আছে ত' যিকোনো বস্তু লগোৱাৰ আগতে ভাবিব যে সেই বস্তুৱে ইনফেকশ্যন কৰিব পাৰে কাৰণ আপুনি ভিতৰত সোমাই দিছে তেজ অলৰেডি ওলাই আছে তেজৰ এক্সপ'জাৰ হ'ব আৰু তেজটোৱে আকৌ ইনফেকশ্যন ভিতৰত লৈ যাব পাৰে সেইকাৰণে এইবিলাক বস্তু নলগাব বুজি পালে পালো ছাৰ চিম্পল গুড হট নাম্বাৰ 1 নাম্বাৰ 2 এয়া নাম্বাৰ 2টো হৈছে মানে যদি এজন ল'ৰা বা ডাঙৰ মানুহে হওক বা সৰু ল'ৰাই হওক যদি মানে তৎক্ষণাত বেহুচ হৈ যায় তেতিয়া বেহুচ হৈ গ'লে কি কৰিব লাগিব মানে এয়া তাৰ বিষয়ে এইটো কৈছিলে মানে কথাখিনি মাতটো নাহিলে আৰু এতিয়া মই কৈ দিছোঁ বাৰু এতিয়া মোৰ লাগিল হয় এয়া যদি কিবা হয় মুখটো গাড়ীত পিটন দিব হয় নাই এতিয়া বাচ্চাটো ধৰি পৰিছে তাৰপৰা শুই দিয়া বেহুচ ঠিক আছে এই বেহুচ হৈছে এতিয়া আমি কি কৰিব লাগিব কি মানুহটো টেনচি থাকে হেল্ল' মানুহৰ
টেন্ডেন্সিটো থাকে যে কোনোবা যদি পৰি যায় আমি কি কৰোঁ কওকচোন উঠা হয় নাই উঠাই দে মানে আমি মানে কাৰোবাক পৰাটো সহ্যই কৰিব নোৱাৰো এই নাই উঠাই চিধা কৰি তাক থিয় কৰাই জিন্দা কৰি দিয়ে সেনেকৈ নহ'ব হয় নাই যেতিয়া বেহুচ হৈছে বেহুচ হোৱাৰ কাৰণটো জানিব লাগিব সি বহুত সময় ধৰি ৰ'দত থিয় হৈ আছিলে বিৰাট গৰম ঘামিছে হয় নাই আৰু লগত থিয় হৈ থকাৰ কাৰণে তেজবিলাক শৰীৰৰ তেজবিলাক মাধ্যাকৰ্ষণ শক্তিৰ Hello. আচ্ছা এইটো এৰিয়াৰ হৈ আছে তো বহুত সময় মানুহবিলাক থিয় হৈ থকাৰ কাৰণে মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে তেজবিলাক তললৈ নামি যায় নামি যায় এতিয়া এটা ভৰিলৈ নামি যাব মূৰলৈ কমি যাব না ব্লাডটো এই মূৰলৈ ব্লাড কমি যোৱাৰ লগে লগে মানুহজন বেহুচ হৈ যায় এইটো যে মানুহজনে পৰি যায় এইটো আচলতে ভগৱানৰ এটা মেডিচিন এনেকুৱা মেডিচিন থিয় হৈ আছো থিয় হৈ থাকোঁতে ব্লাডখিনি তললৈ নামি গ'ল এতিয়া যদি মই বাগৰি দিওঁ তেতিয়াহ'লে ব্লাডখিনি সমান হৈ যাব নাই আকৌ ব্ৰেইনৰ ফালে আহিব নাই হয় নাই চ' এতিয়া আপুনি কি কৰিব বাচ্চাটো জাষ্ট নৰ্মেলি বেহুচ হৈছেতো আপুনি চিম্পলি ভৰি দুখন এনেকে উঠাই এনেকে কিমান সময় 5 মিনিট আপুনি 5-10 মিনিট যদি এনেকে উঠাই ৰাখে দেখিব আপোনাৰ বাচ্চাটো ওচৰত আহি যাব কাৰণ এই নামি অহা তেজখিনি তললৈ গৈ পিনে ব্ৰেইনলৈ গুচি যাব হয় নাই আৰু ধৰক কৰিবৰ কাৰণে সুবিধা পোৱা নাই বা আপোনাৰ হাতখন কিবা হৈছে কিবা চকী টেবুলখনত থৈ দিলেও হ'ব হাতেৰে ধৰিবলৈ কথা নাই বুজি পালে এটা একদম চিম্পল কথা এইটো হোৱাৰ পিছত যেতিয়া মানুহটো হোচ আহি যাব তেতিয়া লাহেকে আপুনি যেতিয়া মানুহটো হোচ আহি যাব বাচ্চাটোৰ অলপ পানী খুৱাই ঠাণ্ডাত বহিব দিব ঠিক আছে এইটো কোৱা হয় এই বেমাৰটো কোৱা হয় ভেজোভেগেল চিনকোপ মানে থেংক ইউ কি নাম তোমাৰ থেংক ইউ আচ্ছা সেইটো হৈ গ'ল কি বেহুচ যদি মানুহজন যদি ঠিক আছে এতিয়া মই এনে গ'লে খাব মানে খাব আজি ভিডিঅ'টো মানে বেছি দীঘলীয়া হৈছে সেই গতিকে আৰু মই পাৰ্ট দুটাকৈ মানে এয়া মোৰ ব্লগটো বনাইছোঁ এয়া প্ৰথম পাৰ্টত মানে আপোনালোকক দেখালোঁ ধৰি লওক এটা সৰু ল'ৰা বা ডাঙৰ মানুহ বেহুচ হৈ গ'লে কি কৰিব লাগে আৰু নাকেৰে তেজ ওলালে কি কৰিব লাগে আৰু পাছৰ খণ্ডত এটা মই ভিডিঅ' দেখাই আছোঁ সেইটো চাব আপোনালোকে হা